নমস্কাৰ মই অংকিতাই আপোনালোক সকলোকে আন এটি নতুন ৰেচিপি ভিডিঅ'লৈ AK ক্ৰিয়েচনছত পুনৰবাৰ স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে আজি আপোনালোকলৈ লৈ আহিছো খুবেই টেষ্টি সোৱাদ ভৰা নহৰুৰ আচাৰৰ ৰেচিপি নহৰুৰ আচাৰৰ ৰেচিপিৰ বাবে বহুতে মোক ৰিকুৱেষ্ট কৰিছিলে কমেন্ট কৰি আছে বহু দিনৰ পৰাই ময়ো ভাবি আছো নহৰুৰ আচাৰ বনাম বুলি আৰু যেহেতু বনাইছো সেই কাৰণে ভাবিলো আপোনালোকলৈও ৰেচিপিটো শেয়াৰ কৰো কেনেকৈ আমি টেষ্টি কৈ অতি সহজতে আৰু কম সময়ৰ ভিতৰত নহৰুৰ আচাৰ বনাব পাৰো আশা কৰিছো আপোনালোকে আজিৰ এই ৰেচিপিটো লগতে ভিডিঅ'টো চাই ভাল পাব কেনেকুৱা পাই কমেন্ট সেকশনত কমেন্ট কৰি নিশ্চয় জনাব গতিকে আহকচোন চাও আমাকনো কি লাগিব প্ৰথমতে আমাক লাগিব নহৰু আদা আৰু কেঁচা জলকীয়া ইয়াত মই 8টা গোটা নহৰু লৈছো অলপ আদা টুকুৰা লৈছো আৰু কেঁচা জলকীয়া লৈছো কেঁচা জলকীয়াৰ পৰিমাণ আপোনালোকে সোৱাদ অনুসৰি ল'ব পাৰে বেছি কৈও ল'ব পাৰে আৰু যদি আপুনি ভোট জলকীয়া দিব বিচাৰে তেতিয়া হলে ভোট জলকীয়াৰেও এই আচাৰ বনাব পাৰি মই গুটিখিনি অলপ কম পৰিমাণত লৈছো যেহেতু আজি মই কমকৈ বনাম আদা নহৰু জলকীয়াৰ পৰিমাণ আপোনালোকে প্ৰয়োজন অনুসৰি ল'ব পাৰে যিমানখিনি আচাৰ বনাব বিচাৰে সেই হিচাপত লৈ ল'ব প্ৰথমতে মই নহৰুখিনি পানীত তিয়াই থৈ দিছো তেতিয়া নহৰুৰ বাকলিখিনি গুছাবলৈ সুবিধা হয় সোনকালে এৰি আহে পানীত তিয়াই থৈ দিয়াৰ পিছত এইখিনি বহুখিনি কোমল হৈছে গতিকে এতিয়া নহৰুৰ বাকলিখিনি গুছাবলৈ সুবিধা হ'ব এয়া মই লাহে লাহে এটা এটাকৈ নহৰুৰ বাকলি গুছাই আছো কটাৰী ব্যৱহাৰ কৰিছো কিন্তু কটাৰী ব্যৱহাৰ নকৰাকৈও আপুনি বাকলিখিনি গুছাব পাৰে নহৰুৰ বাকলিখিনি গুছাওতে বহুত সময় লাগি যায় গতিকে এইখিনি আগতেই কৰি ল'ব তাৰ পিছত এইখিনি আমি ৰ'দত দিব লাগিব ৰদাব লাগিব আৰু নহৰু আদা জলকীয়াখিনি ভালদৰে ধুই লৈ এইখিনি ৰ'দত দি পেলাই ভালকৈ শুকুৱাই লম যেন তাত পানী লাগি নাথাকে পানী লাগি থাকিলে আচাৰখিনি সোনকালে বেয়া হৈ যাব গতিকে ৰ'দত ভালকৈ দি পেলাই এইখিনি আমি শুকুৱাই লম এয়া নহৰু আদা আৰু কেঁচা জলকীয়াখিনি মই ৰ'দত দিছো এইখিনি প্ৰায় শুকাইছে 2 ঘণ্টা 3 ঘণ্টা মান সময় ৰ'দত দিলেই হৈ যাব আৰু মাজে সময় অলপ উলট পালট কৰি থাকিব এতিয়া আহক আমি আচাৰ বনাবলৈ আচাৰৰ মছলাখিনি ৰেডি কৰি লওঁ গতিকে প্ৰথমতে ইয়াত মই লৈছো 2 চামুচ গোটা ধনিয়া 1 চামুচ জিৰা গোটা জিৰা আৰু লৈছো 2 চামুচ চফ তাৰ পিছত লৈছো 1 চামুচ আজৱাইন আৰু লৈছো 1 চামুচ বগা সৰিয়হ এইবাৰ লৈছো আধা চামুচ গোলমৰিচ গোটা জালুক আৰু আমাক লাগিব কালজিৰা ইয়াত মই আধা চামুচ কালজিৰা লৈছো তাৰ পিছত লৈছো 1 চামুচ মিঠি গুটি আৰু লাগিব 2টা শুকান জলকীয়া এই গুটিখিনি মছলা এই ধৰণে আপুনি ৰেডি কৰি ল'ব এতিয়া এই গোটা মছলাখিনি কেৰাহী এটাত গৰম কৰি লম গতিকে কেৰাহীটো মই গৰম কৰি লৈছো ইয়াত এতিয়া আটাইখিনি মছলা দি দিলো এইখিনি 4-5 মিনিট মান সময় কম জুইত ৰাখি মিডিয়াম জুইত ৰাখি অলপ গৰম কৰি লম একেৰাহে এনেকৈ লৰাই থাকিব অলপ গৰম কৰি লোৱাৰ পিছত এইখিনি আমি গ্ৰাইণ্ড কৰি লম মছলাখিনি বহু বেছি সময়ও ভাজিব নালাগে বেছি সময় ভাজিলে কেতিয়াবা তিতা হৈ যায় গতিকে অলপ সময় জাস্ট গৰম হোৱালৈকে 4-5 মিনিট মান সময় কম জুইত ৰাখি ভাজি ল'ব এইখিনি গৰম কৰি লোৱা হৈ গ'ল এতিয়া প্লেট এখনত নমাই লৈছো আৰু অলপ ঠাণ্ডা হ'বলৈ থৈ দিম গোটা মছলা ললে বেছি ভাল হয় আচাৰৰ সোৱাদটো ধুনীয়া অৰিজিনেল ফ্লেভাৰটো আহে এই কাৰণে মই গোটা মছলা ব্যৱহাৰ কৰো এইখিনি গ্ৰাইণ্ডাৰ জাৰ এটা দি পেলাই গ্ৰাইণ্ড কৰি লম এয়া আচাৰ বনাবলৈ মছলাখিনি আমাৰ ৰেডি হৈ গ'ল ধুনীয়াকৈ এইখিনি গ্ৰাইণ্ড হৈছে এতিয়া নেক্সট ষ্টেপত আমি তেলখিনি গৰম কৰি ল'ব লাগিব ইয়াত মই 2 কাপ মানৰ জোখত মিঠাতেল লৈছো তেলৰ পৰিমাণটো সেই হিচাপত আপোনালোকে লৈ ল'ব যিমানখিনি প্ৰয়োজন হয় আৰু আচাৰত তেলৰ পৰিমাণটো অলপ বেছিকৈ দিলেই ভাল হয় অলপ ডুব যোৱাকৈ ৰাখিলে বহু দিনলৈ আচাৰখিনি ভালে থাকে আৰু মিঠাতেলখিনিও গৰম কৰি ল'লে ভাল হয় তেতিয়া আচাৰত এয়া প্ৰিজাৰভেটিভৰ কাম কৰে আচাৰখিনি ভালে থাকে প্ৰথমতে হাই ফ্লেমত ৰাখি তেলখিনি গৰম কৰি লৈছো ধোঁৱা ওলোৱালৈকে তেলখিনি আমি গৰম কৰিব লাগিব তেলখিনি গৰম হৈ গ'লে গেছৰ জুইটো অফ কৰি দিম আৰু এই তেলখিনিও ঠাণ্ডা হ'বলৈ থৈ দিম নহৰু আদা আৰু জলকীয়াখিনি শুকাইছে অলপো পানী লাগি থকা নাই আপোনালোকে নিশ্চয় দেখিব পাৰিছে আৰু নহৰুতকৈ আদাৰ পৰিমাণটো কমকৈ লৈছো এইখিনি এতিয়া আমি চপাৰ এটাত দি পেলাই চপ কৰি ল'ব লাগিব এই গুটিখিনি মই গ্ৰাইণ্ড কৰি ল'ম কিন্তু মই গ্ৰাইণ্ডাৰ জাৰত দিয়া নাই এইখিনি চপাৰ এটাৰ জৰিয়তে এই ধৰণে ৰুকি ল'ম এইখিনি আপুনি মিক্সিটো দিব পাৰে নাইবা থেতেলি ল'ব পাৰে আৰু নাইবা ৰুকি নোলোৱাকৈ গোটা নহৰুৰে এইবিধ আচাৰ বনাব পাৰে
এইখিনি ৰুকি লোৱা হৈ গ'ল। এয়া দেখিছেনে? এই ধৰণৰ হ'লে আচাৰখিনি খাইও বহুত ভাল লাগে। এই ৰুকি লোৱা নহৰু, আদা আৰু জলকীয়াখিনি এতিয়া বাটি এটাত উলিয়াই লৈছোঁ। ইয়াত এতিয়া দিম এচামুচ নিমখ, তাৰপিছত দিছোঁ এচামুচ হালধি গুড়ি আৰু এতিয়া দি দিম আমি ৰেডি কৰি লোৱা মছলাখিনি। এই নহৰুৰ আচাৰ মোৰ হাজবেণ্ডৰো বহুত প্ৰিয় হয়, তেওঁ খাই বহুত ভাল পায়। এই গোটেইখিনি এবাৰ মিহলি কৰি লৈছোঁ। তাৰপিছত ইয়াত মই দিছোঁ এচামুচ ক'লা নিমখ, বগা নিমখ আৰু ক'লা নিমখ মিলি দুচামুচ নিমখ দিছোঁ আৰু আচাৰত এনেও নিমখৰ পৰিমাণটো অলপ বেছিকৈ দিব লাগে। ইয়াত মই 4 চামুচ গুড়ি মছলা দি দিছোঁ আৰু তাৰপিছত দিছোঁ এচামুচ ৰঙা জলকীয়া গুড়ি। এই গোটেইখিনি এবাৰ মিহলি কৰি লৈছোঁ। এইখিনি ভালদৰে মিহলি কৰি লৈ ইয়াত আমি গৰম কৰি লোৱা মিঠাতেলখিনি দিব লাগিব। মিঠাতেলখিনি ইতিমধ্যে চুব পৰাকৈ ঠাণ্ডা হৈছে, মানে সম্পূৰ্ণ ঠাণ্ডা হ'ব নালাগে, অলপ গৰম থাকোঁতে এইখিনি আমি এতিয়া মিহলি কৰি ল'ম। দেখিছেনে? ইমান সহজতেই আৰু কম সময়ৰ ভিতৰত আমি নহৰুৰ আচাৰ বনাই ৰেডি কৰিব পাৰোঁ আৰু এয়া খাবলৈও খুবেই টেষ্টি হয়। মই খুবেই ভাল পাওঁ এই আচাৰবিধ খাই। এই আচাৰ আপুনি ভাতৰ লগত, ৰুটি, লুচি, পুৰি, পৰঠা আদি চবৰে লগতে খাব পাৰে। খুবেই ভাল লাগে, মোৰ বহুত প্ৰিয় হয়। আপোনালোকে নিশ্চয় এবাৰ ট্ৰাই কৰি চাব এই ধৰণে যদি খোৱা নাই কেতিয়াও। যিসকলৰ নহৰুৰ আচাৰ প্ৰিয় আপোনালোকে এই ধৰণে এবাৰ বনাই খাই চাবচোন, নিশ্চয় আপুনি বহুত ভাল পাব। আচাৰখিনি মই আৰু অলপ সময় এনেকৈ বাটিতে ৰ'দত দি দিছোঁ আৰু অলপ ৰ'দ পালে ভাল হ'ব। তাৰপিছত বটল এটাত ভৰাই থৈ দিম। এতিয়া শেষত আৰু এটা বস্তু দিব লাগিব, সেয়া হৈছে অলপ নেমু টেঙাৰ ৰস নাইবা ভিনেগাৰ। মই 2 চামুচ নেমু টেঙাৰ ৰস উলিয়াই দি দিছোঁ। আপুনি ভিনেগাৰ থাকিলে ভিনেগাৰো দিব পাৰে, তেতিয়া আচাৰৰ সোৱাদটো আৰু অলপ ভাল হয়, লগতে বহুদিনলৈ ভালে থাকে। এইখিনি আকৌ এবাৰ মিক্স কৰি ল'লোঁ। এয়া আমাৰ টেষ্টি নহৰুৰ আচাৰ ৰেডি হৈ গ'ল। এতিয়া চাফা বটল এটাত আচাৰখিনি মই ভৰাই থৈ দিম। বটলটোও মই ভালদৰে ধুই লৈ ৰ'দত শুকুৱাই লৈছোঁ, অলপো যেন পানী লাগি নাথাকে। এয়া আচাৰখিনি আমাৰ ইনষ্টেণ্টলি এদিনতেই বনাই ৰেডি হৈ গ'ল। আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা পালে আজিৰ এই আচাৰৰ ৰেচিপিটো, আৰু লগতে বনাই ট্ৰাই কৰি চাব আৰু বনাই খাই কেনেকুৱা পায় সেয়াও মোক জনাব। আশা কৰিছোঁ আপোনালোকে আজিৰ এই ৰেচিপিটোৰ লগতে ভিডিঅ'টো চাই ভাল পালে। কেনেকুৱা পালে কমেণ্ট কৰি নিশ্চয় জনাব। ভিডিঅ'টো ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আন এটি নতুন ৰেচিপি ভিডিঅ'লৈ সোনকালে পুনৰ লগ পাম। তেতিয়ালৈকে সকলোৱে সুস্থ থাকক, সুখত থাকক, হাঁহি থাকক।